সামাজিক মাধ্যমত বিভিন্নজনৰ দেৱালত পূৰ্বতে কোনো অসমীয়া ৱেব ছিৰিজৰ সঘনাই আলোচনা হোৱা আপোনাৰো হয়তো মনত নপৰে। কোনো অসমীয়া ৱেব ছিৰিজৰ পৰৱৰ্তী খণ্ডৰ বাবে নেটিজনক ইমান বেছি আগ্ৰহেৰে বাট চাই থকাৰ কথা আপোনাৰ হয়তো একেবাৰেই মনত নপৰে। এই দুয়োটা কথা শুনিয়েই হয়তো আপুনি নিশ্চয় অনুমান কৰিব পাৰিছে যে আমি কি ৱেব ছিৰিজৰ কথা ক'ব বিচাৰিছোঁ। হয়, আমি বিদুৰভাইৰ বিষয়ে আলোচনা কৰিব বিচাৰিছোঁ। বন্ধুসকল, বহুত দিনৰ বিৰতিৰ অন্তত বোলছবি .কমে আপোনালোকলৈ আগবঢ়াই আনিছোঁ পুনৰ এটি নতুন ভিডিঅ'। আজি আমি পোনপ্ৰথমবাৰৰ বাবে এটা অসমীয়া ৱেব ছিৰিজৰ বিষয়ে অকণমান আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। যোৱা নৱেম্বৰ মাহত মুক্তিলাভ কৰা বিদুৰভাই ছিৰিজটো আপুনি এতিয়ালৈকে যদি চোৱা নাই, তেনে ভিডিঅ'টো সম্পূৰ্ণ কৰাৰ পিছত চৰ্চাৰ তুংগত থকা এই ছিৰিজৰ মুক্তি পোৱা খণ্ডকেইটাৰ বিষয়ে আপুনি এটা স্পষ্ট ধাৰণা লাভ কৰিব বুলি আমি ধাৰণা কৰিছোঁ। অসমীয়া দৃশ্যশ্ৰাব্য মাধ্যমত ছিটুৱেশ্যন কমেডিৰ বলিষ্ঠ উপস্থাপন কোনো দুষ্প্ৰাপ্য প্ৰাণীৰ নিচিনা। ছিটুৱেশ্যন কমেডিক কম সময়ত ক্ষিপ্ৰতাৰে দাঙি ধৰাটো ইমান এটা সহজ কাম অৱশ্যে নহয়, কিন্তু বিদুৰভাই এই ক্ষেত্ৰত বহু পৰিমাণে সফল হৈছে আৰু এটা নতুন বাট কাটিছে। সাম্প্ৰতিক সমাজ অৰ্থনৈতিক বিষয়বস্তুক ব্যংগাত্মক কাহিনীৰ আকাৰে অথচ শক্তিশালী ৰূপত দৰ্শকলৈ এৰি দি বিদুৰভাই ৬টা খণ্ডই সকলোকে কিছু ভবাই তোলাৰ লগতে ইয়াৰ পৰৱৰ্তী খণ্ডৰ প্ৰতি উৎসুকো কৰি ৰাখিছে। মাইক্ৰ' ফাইনেন্স অসমৰ সংবাদ মাধ্যমক সততেই ব্যস্ত কৰি ৰখা এটা বিষয়। ছিৰিজটোত মাইক্ৰ' ফাইনেন্সৰ ঋণৰ বোজাত ধৰাশায়ী হোৱাৰ সময়তে মহামাৰীসৃষ্ট লকডাউনে কঢ়িয়াই অনা অপ্ৰত্যাশিত অৰ্থনৈতিক সংকটক ব্যংগৰ মাধ্যমেৰে উপস্থাপন কৰা হৈছে। ঋণৰ ধন লাভ কৰাৰ পাছত গাঁৱৰ সাধাৰণ মানুহে কিদৰে অযথা খৰচ কৰে, কিদৰে আৰ্থিকভাৱে চলমান অৱস্থা থকা স্বত্বেও লকডাউনে এটা পৰিয়ালক হুমুনিয়াহ কাঢ়িবলৈ বাধ্য কৰে, গাঁৱে গাঁৱে শিপাই যোৱা নিবনুৱা সমস্যাই কিদৰে যুৱ প্ৰজন্মক বিপথে পৰিচালিত কৰে, নিজা উপাৰ্জনৰ পথ বিচাৰি হাবাথুৰি খোৱা মধ্যবিত্ত যুৱকক যৌৱনৰ প্ৰেমৰ চিন্তাই কিদৰে বিচলিত কৰে, বেতন অবিহনে কৰ্তব্যত নিয়োজিত হৈ থকা সহজ সৰল আৰক্ষী কনিষ্টবল এজনে কিদৰে জীৱনৰ কঠোৰতম সিদ্ধান্ত ল'বলৈ বাধ্য হয়, ইত্যাদি বহু কথাক সামৰি লোৱা বিদুৰভাই ৬টা খণ্ডক বুদ্ধিদীপ্ত স্ক্ৰিপ্ট আৰু কাহিনী উপস্থাপনৰ শৈলীয়ে এক অনন্য মাত্ৰা প্ৰদান কৰিছে। এই অনন্য মাত্ৰাৰ আঁৰত থকা মূল কথাটো হৈছে চিত্ৰনাট্য। মদৰ আড্ডাৰ মাজতে ভাওনাৰ ৰেফাৰেঞ্চ, শ্বেক্সপিয়াৰ নাটকৰ সংলাপ। শ্বেক্সপিয়াৰে এষাৰ কথা কৈছিল, টু ডু এ গ্ৰেট ৰাইট ডু এ লিটল ৰং। মানে এটা ভাল শুদ্ধ কাম কৰিবলৈ এটা ভুল কাম কৰিব লাগে। দিব্যা, তই ইমান কথা কৈ থাকিলি এই? সেই সেইদিনা অচিচাই কোৱা শুনিছিলোঁ। লকডাউনৰ মাজতে বিয়া পাতি খৰচ কমোৱাৰ হিচাপ নিকাচ, হায়াৰ ছেকেণ্ডেৰীত ফাৰ্ষ্ট ডিভিজন পোৱাৰ পিছত লাভ কৰা স্কুটিত তেল ভৰাবলৈ টকাৰ অভাৱ, মাইক্ৰ' ফাইনেন্সৰ মেনেজাৰক লৈ নিবনুৱা কেইজনৰ ক্ষোভ আদি বিভিন্ন দিশ লক্ষ্য কৰিয়েই সবল চিত্ৰনাট্যৰ উমান লাভ কৰিব পাৰি। ৰ'ব, বিদুৰভাই কেৱল মাইক্ৰ' ফাইনেন্স অথবা অৰ্থনৈতিক অসমতাৰ কথাতে ৰৈ যোৱা নাই। সামাজিক মাধ্যমে দিয়া অবাধ স্বাধীনতাৰ সমাজত পৰা বিৰূপ প্ৰভাৱকো ইয়াত সন্নিৱিষ্ট কৰা হৈছে। চৰকাৰী চিকিৎসালয়ত নিজ মাতৃৰ চিকিৎসা কৰা এজন আৰ্থিকভাৱে দুৰ্বল যুৱকে প্ৰক্ষেপ কৰা হতাশাৰে ভৰা এটা সংলাপে ৰাজ্যৰ স্বাস্থ্যখণ্ডৰ দুৰ্বলতাকো প্ৰশ্ন কৰিছে। মাৰ গাটো দিনে দিনে বেয়া হৈ গৈ আছে। চিভিলৰ ডক্টৰক দেখুৱালোঁ, তোৰ এহালিচামান এখন লিষ্ট দিছে দৰৱৰ। গেছৰ দৰৱটোৰ বাহিৰে যদি তাত আন কিবা এটা পালোহেঁতেন, গোটেই দৰৱ গুৱাহাটীৰ পৰা আনিব লাগে। বহুত দিন হ'ল মায়ে দৰৱ এটাও খাবলৈ পোৱা নাই। বিয়াৰ নামত অসমত চলি থকা চূড়ান্ত ব্যয়বহুল কাৰবাৰৰ বিষয়টোৱে সমাজত পেলোৱা নেতিবাচক প্ৰভাৱৰ কথাও ইয়াত কিছু চৰিত্ৰৰ হতাশগ্ৰস্ত অভিব্যক্তিৰ দ্বাৰা ফুটাই তোলা হৈছে। এয়া মাথো কেইটামান উদাহৰণ। বিদুৰভাইত আপুনি হয়তো আৰু তেনেকুৱা গভীৰ সমস্যাকেন্দ্ৰিক কথা এটা বা দুটা সংলাপৰ মাজতে আৱিষ্কাৰ কৰিব পাৰিব। এই ক্ষেত্ৰত পুনৰবাৰ আমি চিত্ৰনাট্যৰ শক্তিশালী দিশটোৰ কথা ক'বই লাগিব। এক কথাত চিত্ৰনাট্য হৈছে বিদুৰভাইৰ ৰাজহাড়। বন্ধুসকল, এয়া কোনো সমালোচনা নহয়, বৰং এয়া এক আলোচনাহে। বৰ্তমানৰ ব্যৱসায় ভিত্তিক ছবি জগতত উপযুক্ত কণ্টেণ্টৰ অভাৱত বহুতো ছবি প্ৰচাৰ লাভ কৰিও সফল হ'ব নোৱাৰে। তেনে এক সময়তে ইউটিউবৰ দৰে প্লেটফৰ্মত বিদুৰভাইৰ দৰে ছিৰিজসমূহে এক আশাৰ সঞ্চাৰ আনে। সাংঘাতিকভাৱে ব্যস্ত জীৱনবোৰত ঘটি থকা সৰু সৰু ঘটনাবোৰৰ আলম লৈ আমি জীৱনবোৰ কটাই থাকোঁ। বৰ্তমানৰ পৃথিৱীত চহৰ নগৰ গাঁও কিংবা অতি ভিতৰুৱা চুবুৰী সকলোতে সকলোৱে টকাৰ পাছতেই চেকুৰিবলৈ বাধ্য। সেয়া বাস্তৱায়িত কৰাৰ প্ৰয়োজন নাই। আমাৰ অসমৰ দৰে আৰ্থসামাজিক অসমতাৰে পৰিপুষ্ট ঠাই এখনত পাৰফেক্ট কণ্টেণ্টৰ সংমিশ্ৰণ থকা চুটি ছবি বা ছিৰিজ এটা নিৰ্মাণ কৰাৰ পদক্ষেপ লোৱাটো এগৰাকী পৰিচালক বা চিত্ৰ নিৰ্মাতাৰ বাবে খুবেই কঠিন। তাতে কাহিনীৰ বিষয় যদি স্পৰ্শকাতৰ হয় বা ব্যংগাত্মক হোৱা স্বত্বেও যদি কাহিনীৰ বিষয়ে বা সংলাপে কাৰোবাক প্ৰচণ্ড চৰমৰা শংকা থাকে, তেন্তে তাক দৰ্শকলৈ এৰি দিয়াৰ আঁৰত লুকাই থাকে প্ৰচুৰ সাহস আৰু এটা উদ্যমী মনৰ। কিন্তু বৰ্তমানৰ ফ্ৰিলেন্স মুভি মেকিঙৰ আলম লৈ সুন্দৰ স্ক্ৰিপ্ট আৰু অগতানুগতিক গতিশীল কাহিনীৰ ওপৰত নিৰ্ভৰ কৰি বিদুৰভাইক আগুৱাই নিয়াত কোনোপধ্যেই ক্ষিপণালি কৰা নাই পৰিচালক সুব্ৰত কাকতি আৰু জ্যোতিষ্মান চেতিয়াই। বিদুৰভাইৰ অভিনয়ৰ দিশটোত জড়িত হৈ আছে চুমকি কছাৰী, পংকজ মহন্ত, উজ্জ্বল ৰাজখোৱা, নীতু খনিকৰ, বলিন বৰা, তৈলুক্য বৰুৱা, স্নিগ্ধা ফুকন
আনন্দ বৰুৱা, উদ্দীপনা বৰা, শৰ্মিষ্ঠা দাস, কংকন শইকীয়া আদি। হয়, নামবোৰ আপোনাৰ মোৰ বাবে তেনেই অচিনাকি, কিন্তু নামবোৰ এজাক উদ্যমী কলাকুশলীৰ নাম। তেওঁলোকৰ অভিনয়, সংলাপৰ কথনশৈলীৰ ক্ষেত্ৰত কোনো ধৰণৰ ত্ৰুটি লক্ষ্য কৰিব পৰা নাযায়। সমসাময়িক সামাজিক দিশসমূহৰ বস্তুনিষ্ঠ উপস্থাপন এক গভীৰ বিষয়, কিন্তু তাৰ মাজতো ব্যংগাত্মক ধৰণে কম সময়ৰ ভিতৰতে কাহিনীক ৰাইজৰ মাজলৈ লৈ অহাত বিদুৰভাইৰ সকলো কলাকুশলীয়েই অকণো বানান ভুল কৰা নাই। ছিৰিজটোৰ এটা অন্যতম দিশ হ'ল প্ৰণয় দত্তৰ সংগীত। বিভিন্ন ইলেক্ট্ৰনিক সংগীতৰ সংযোজনৰ পৰিৱৰ্তে থলুৱা ঢোল, পেঁপা, গগনাৰ জৰিয়তে এক প্ৰকাৰৰ আপবিট আৰু কমেডিক সংগীত উপস্থাপনৰ জৰিয়তে প্ৰণয় দত্তৰ ছিৰিজটোৰ সাধাৰণ বিষয়বস্তুৰ লগতে কাহিনীৰ প্ৰয়োজনীয়তাকো সুন্দৰকৈ পৰিস্ফুট কৰাত সহায় কৰিছে। লগতে উত্তম কলিতাৰ চিনেমাটোগ্ৰাফীৰো প্ৰভাৱ আছে বুলি ক'ব পাৰি। শক্তিশালী চিত্ৰনাট্য, বাস্তৱিক অভিনয়, পৰিমিত সংলাপৰ মাজেৰে সমাজত শিপাই থকা বহু বিষয়ক দৰ্শকক তাৎক্ষণিকভাৱে ভবাই তোলা আৰু চিত্ৰনাট্যক পৰিচালকে কৰা উপযুক্ত সমালোচনাত আৱহ সংগীতৰ স্পৰ্শ, এই সকলোবোৰৰ সংমিশ্ৰণত প্ৰাণ পোৱা বিদুৰভাই বৰ্তমানলৈকে অসমীয়া দৰ্শকক কিছু ভবাইছে, কিছু হহুৱাইছে আৰু কাৰোবাক প্ৰশ্নও কৰিছে। আৰু এটা কথা, ছিৰিজটোৰ অন্য এটা চৰিত্ৰ হ'ল মদ। সেয়েহে ভিডিঅ'টো বনাওঁতে কিছুমান দৃশ্যত দৃশ্যমান হোৱা মদৰ বটল বা মদৰ গলাধকৰণৰ দৃশ্যাংশসমূহত আমি বিধিগত সতৰ্কীকৰণ দিয়া নাই। সেয়েহে যাওঁতে যাওঁতে আপোনাক বিদুৰভাই ভাষাৰে আপোনাক সতৰ্ক কৰি দিওঁ, পৰাপক্ষত মদ নাখাব, বেয়া বস্তু। আজিলৈ ইমানেই। পুনৰ লগ পাম বোলছবি .com আন এটা নতুন ভিডিঅ'ত। এতিয়ালৈ আহোঁ, কাৰণ মোৰ দেখোন হাগিব লাগিছে।